নমস্কাৰ, মই দীপাংকৰ বৈশ্যই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অন্য এটা ব্লগলৈ। প্ৰথমতে সকলোকে যাচিছোঁ ৰঙালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম। ৰঙালী ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ উঠক, তাৰেই কামনাৰে পুনৰবাৰ যাচিছোঁ ৰঙালী বিহুৰ বহুত শুভেচ্ছা। এয়া বাঁহ গোঁসাই কান্ধত লৈ আমি গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈছোঁ। গাঁৱৰ মানুহে সকলোৱে ইয়াক পূজা অৰ্চনা কৰিছে, ঠগি দিছে আৰু এইপিনে বাঁহ গোঁসাই দুটা আদৰি অনাৰ কাৰণে প্ৰস্তুতি কৰিছে। ইয়াত খুৰীমা আৰু বৌয়ে বাঁহ গোঁসাই দুটাক আদৰি আনিব। কিছুমান নিয়ম আছে, সেইখিনি পালন কৰি আছে। গাঁৱৰ ডেকা বুঢ়া সকলোৱে মিলি মানুহ বিহুৰ দিনাখনৰ পৰাই এই গোঁসাইটো লৈ প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে ফুৰিবলৈ যায়, সকলোৱে পূজা অৰ্চনা কৰে। তাৰোপৰি 5-6 দিন সকলোৱে মিলি গোঁসাইটো লৈ ইখন গাঁৱৰ ভিতৰত আন এখন গাঁৱত লৈ ফুৰিবলৈ যায়।